game of love. বালৰ মোবাইলটো কেলা তোৰ বাবে এদিন মোৰ এই খেলখনৰ মুঠা মৰিব পইচা খেলিবি মইতো আগতে কেতিয়াও পোৱা নাছিলো তাইৰ বিষয়ে আৰু এটা কথাও নকবি নকৰ যিখিনি কাম দেউতাৰ কৰাৰ সপোন আছিল সেইখিনি কাম তই পূৰ কৰ কিন্তু তই ইমানবোৰ পইচা পালি ক'ত তোক এইবোৰ ইমানকে কিয় লাগে মা তই বেছি প্ৰশ্ন নকৰিবিচোন মই বেয়া পাওঁ তই বেয়া পালেও মই তোক এইবোৰ প্ৰশ্ন কৰিম তই সৰু বাগানৰ পইচা আত্মসাৎ কৰিছ নহয় আত্মসাৎ কৰা নাই এইবোৰ মোৰ পইচা তোৰ পইচা কথা ক'বলৈ আহিছ ইমানবোৰ পইচা তই যে বেংকৰ পৰা উলিয়াই আনিছ তোৰ শহু দেউতাই গম পাইছেনে তেওঁ কিয় গম পাব লাগে বাগানৰ ক'ত কেনেদৰে খৰচ কৰোঁ সেয়া মোৰ কথা তেওঁ নিজে মোক এইবোৰ দায়িত্ব দিছে তেওঁ তোক দায়িত্ব দিছে কিন্তু তই কি কৰিছ তই তোৰ দায়িত্ব অপব্যৱহাৰ কৰিছ মাজনী এইবোৰ পইচা মই ল'ব নোৱাৰো তই যেনেকৈ আনিছ তেনেকৈ বেংকত উভতাই দেগৈ যা তোৰ যে নহয় মা তই যে কি কিছুমান কথা কৈ থাক মই বুজি নাপাওঁ এবাৰ বন্দুকৰ পৰা ওলোৱা গুলি পুনৰ বন্দুকত যদি তই কোৱা মতে নকৰ তেন্তে নিজৰ মূৰত নিজেই গুলি মৰাৰ দৰে হ'ব এবাৰ তই ভাবি চাইছনে তোৰ শহুৰে যদি এইবোৰ কথা গম পায় তেতিয়া তোৰ কি দশা হ'ব এনেও আজি কথাই কথাই তোৰ শাহুৰে মই ধৰা পৰিছিলোৱে মানে তোৰ শাহুৰে যে এদিন তোৰ ৰহস্য ফাদিল কৰিব সেইটো মই নিশ্চিত তোৰ ওপৰত তেওঁ সন্দেহ এতিয়াও মাৰ যোৱা নাই মা তই কথাবোৰ পকাই নাথাকিবি কি হৈছে খুলি আজি তোৰ শাহুৰেৰে এই সময়ত কোন আহিলে এখেত গৈছিলেহে অলপ আগত নে আন কোনোবা কোন হ'ব পাৰে গৈছো মা মা আপুনি আহক আহক মা ভিতৰলৈ আহক মা আৰে 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 কি কৰা এই সময়ত এনেকুৱা কষ্টদায়ক কাম কৰাৰ কোনো প্ৰয়োজন নাই মা তুমি আকৌ কান্দিছা কি ভাবিছিলো হঠাৎ মোক দেখি তুমি আনন্দত মতে হৈ পৰিবা তুমি চোন দুখহে কৰিছা নে মই অহাৰ কাৰণে তুমি বেয়াহে পাইছা মা কি যে কয় আপুনি এয়া আনন্দৰ চকু পানী জানে মই সদায় ৰাতিপুৱা ভাবো আজি আপুনি আহিব বুলি আৰু অৱশেষত চাওক আজি আমি আহিলে বহুত দেৰি কৰিলো মই তোমাক বুজি পাওঁতে মই দেৰি দৰে কিন্তু ময়ো ৰাতিপুৱা ওচৰলৈ যাম তোমাক দেখিম কিন্তু ইচ্ছা থাকিলেও মই সাহস কৰিব পৰা নাছিলো চোৱা আজি কিন্তু গুচি আহিলো
প্ৰয়োজনৰ আৰু তেওঁলোকেতো তোমাৰ একো খবৰ ৰখা নাই তেওঁলোকে তোমালোকৰ খবৰ যিমানেই বেয়া হয় সিমানেই আনন্দ পায় একো প্ৰয়োজন নাই সেনেকুৱা মানুহৰ খবৰ ৰখাৰ তোমাৰ খবৰ কোৱা আদি কামলৈ এই অকমান আগতে গৈছে আহিব মই তেওঁক ফোন কৰি দিওঁ নেকি আপুনি অহা বুলি গম পালে তেখেতে দৌৰি আহিব নালাগে দিয়া সময় মই আছো সি আহিবই যেতিয়া সিও এটা ছাৰপ্ৰাইজ পাওক এয়া চাওকচোন কথা পাতোতে আপোনাক বহিবলৈ ক'বলৈ পাহৰিলো আহক মা বহক ইয়াতে বহিম ৰবা চোৱাচোন নিজৰ এখন ঘৰ থাকোতে তোমালোকে ইয়াত থাকিব লগা হৈছে তাকো তোমাৰ এইটো ভগৱানে দেউতাৰ লগতে মোকো কিন্তু ইয়াৰ বাবে ক্ষমা নকৰে তোমালোকৰ লগত বহুত ডাঙৰ আপুনি অলপ দেৰিকৈ ফোন কৰকচোন মই দৰকাৰী কাম এটা কৰি আছো ভগৱানে দেউতাৰ লগতে মোকো কিন্তু ইয়াৰ বাবে ক্ষমা নকৰে বহুত ডাঙৰ পাপ হ'ল মা তেনেকুৱা কিয় কৈছে চকুৰ পানী আমি বহুত বোৱালিলো আজি অন্তত বেয়া মাথো আৰু ভগৱানে সময় কথা লয় আমাৰো লৈছে পৰীক্ষাত আমি উত্তীৰ্ণ হমেই আমি না ভাগৰিছো না হাৰ মানিছো ভাবি নাথাকিব এওঁ ফোন হেল্ল' আপুনি অলপ দেৰিকৈ ফোন কৰকচোন মই দৰকাৰী কাম এটা কৰি আছো বাই সেইবাবে মই তোক কওঁ বুঢ়ীৰ লগত ইমানকৈ কথা পাতি থকাৰ কোনো দৰকাৰ নাই তাৰ মানে তোৰ মতে মই তেওঁৰ পৰা আঁতৰি থাকিব লাগে তেওঁৰাই নহয় আঁতৰি থাক তই কালিলৈকে গুচি যা তোক জোৰ কৰি নৰখাওঁ মই নহ'লে তোৰ বাবে এদিন মোৰ এই খেলখনৰো মুঠত জানো মোৰ বাবে মুঠা নমৰে তোৰ নিজৰ বাবে এদিন বিপদ পৰিবি পইচাৰ খেলিবি বুলি মইতো আগতে কেতিয়াও গম পোৱা নাছিলো এয়া কেৱল পইচাৰে খেল আৰু কষ্টক ধ্বংস কৰাৰ এয়া আৰম্ভণিহে আৰু ধ্বংস কৰিবলৈ নাথাকিল সিহঁতৰ ধ্বংসলীলাটো এই ঘৰখনেই কৰিলে মোৰ কামটো সহজ এই বাগানখন যদি নোৱাৰো ধৰি লওক এই আমি হাড়ডাল টুকুৰা টুকুৰি হৈ যাব আনৰ কামিহাৰ ভাঙিবলৈ গৈ তই নিজেই কুঙা হৈ পৰ বুলিহে মোৰ ভয় হয় মা তোৰ এই ভয়টোৱে মোৰ কোনোবা দিনাখন বিপদ মাতিব বুলি মোৰ লাগে জাননে আন একোলেই মোৰ ভয় নাই বাকী সকলোবোৰ মই মোৰ দেউতাৰ চিন্তা সাক্ষাৎ কৰি দিছো এতিয়া মাথো এটাই ভয় কোনো কাৰণতে মই হেৰুৱাব নোখোজো মা বাকী যি হয় হৈ থাকক হয় মোৰ কি হ'ব সেইটো তই চাইছনে তোৰ অবিহনে মই কাৰ ভৰসাত জীয়াই থাকিম মানে তোৰ মত লৈ আছে নেকি ইমান সহজতে মই নকৰো মা মোৰ বাবে যে এই ঘৰখন এদিন মৃতপ্ৰায়ী অৱস্থা হ'ব সেইটো একদম কথা
মজা লাগিব সেইদিনাখন। ভাবিবলৈ একোৱেই নাই মা। যি দাগ লাগিছে সেইটোতো মই মচিমেই, কিন্তু সেই দাগটো মচিবলৈ গ'লেই বহু কেইখন মুখা খোল খাব, আৰু সেই ভয় মই আগবাঢ়ি যোৱা নাই। যাৰ মুখা খুলিব লগা আছে খুলি, তাত তুমি ভয় কৰিব লগা কি আছে? ভয়তো লাগিব ন মা, আৰু মই মোক খুলিব লাগিলে মোক এটা সম্পৰ্ক, তেতিয়া সকলোবোৰ থান বান হৈ যাব। তুমি কাৰ সম্পৰ্কৰ কথা কৈছা? মই কিন্তু একো বুজি পোৱা নাই। কি থান বান হৈ যোৱাৰ কথা কৈছা? কেনেবাকৈ তোমাৰ লগত হোৱা ষড়যন্ত্ৰৰ অনন্য নাইতো। নাই নাই মা, অন্য একো হাত নাই। মনে প্ৰাণে মোক লৈ যি প্ৰাৰ্থনা কৰিছে সহজে আনে পূৰণ কৰিলে। অৰুন্ধতী, তুমি মোৰ পৰা একো নুলুকুৱাবা, সকলোবোৰ খুলি কোৱা। দেউতা আপুনি কি কৈছে? মই একো বুজিব পৰা নাই। সকলো ৰহস্যই ফাটাব, তাৰ বাবে আপুনি অপেক্ষা কৰিব লাগিব। আৰু মই জানো এদিন সকলো নিজৰ ভুল স্বীকাৰ কৰিবই। মা, এই মুখাৰ আঁৰত থকা মুখবোৰ চিনাটো বৰ টান। যেনেকৈ অনন্যা, ভাগ্য ভাল, তাই ফোন কথা পাতি থকা সকলোবোৰ কথা মই নিজেই শুনিছো। এতিয়া মোৰ ভাল। যিকুৰা জুই মোৰ বুকুত অতদিনে জ্বলি আছে, সেই জুয়ে আপোনালোককো লাহে লাহে আৱৰি ধৰিব। এতিয়া হয়তো বুজিব আপোনালোকে মোৰ লগত যি কৰিলে বহুত বেয়া কৰিলে। নহ'লে মই গৈ পালোহেঁতেন। মা, অনন্যাৰ বিষয়ে মই আজিলৈকে আদিক একোৱে কোৱা নাই। আপুনি কিন্তু একদম সাৱধান হ'ব। মই সাৱধান হয়তো কি হ'ব কোৱা? তাকে একেবাৰে মূৰৰ ওপৰত তুলি ৰাখিছে। তুমি না মই দেউতাক ক'ব পাৰো না দেউতাৰ আৰু অভয় একেবাৰে একগোট হৈ আছে। মই দেউতাৰে ক'লে অভয়ক গম পাব, আৰু অভয়ক ক'লেও দেউতাৰে গম পাব। আৰু মই যদি অনন্যাৰ এই সঁচা কথাবোৰ তেখেতক কওঁ, দেউতাৰে কিন্তু এই কথাবোৰ কোনো কাৰণতে মানি নল'ব। সেইটোতো ময়ো জানো। কিন্তু মা, প্ৰতিশোধৰ জুইকুৰা বৰ ভয়ানক। ফুৰাবলৈ মানুহে যি কৰে। আৰু মা, অনন্যাৰ চকুটি জুইকুৰা ধপধপ জ্বলি থকা মই নিজ চকুৰে দেখিছো। কিন্তু তাই এনে কি আখেজ পুৰাবলৈ আমাৰ ঘৰলৈ বোৱাৰী আহিলে, সেইটোহে মই ভালদৰে বুজি নাপালো। সেই আখেজৰ কথা ময়ো ভালদৰে তাইৰ মুখত শুনা নাই। তথাপিও মই ভবামতে ইয়াৰ কাৰণ এটাই হ'ব পাৰে। কি? তুমি সকলো জানিও নজনাৰ ভাও জুৰিছা কিয়? অনন্যা, তুমি এইবোৰ কি? দেউতা আপুনি কি কৈছে? মই একো বুজি পৰা নাই। আপুনি কি খেল খেলাৰ কথা কৈছে? প্লিজ মোক এবাৰ বুজাই কওকচোন। আচৰিত, আচৰিত তুমি। বাগানখনৰ দুটামান দায়িত্ব তোমাক দিলো বুলি তুমি কি ভাবিলা যে গোটেই বাগানখন মই তোমাক দি দিলা?
কষ্ট কৰি এই বাগানখন আৰু এই ফেক্টৰীটো থিয় কৰাইছো সেইটো মই জানো, মোৰ পৰিয়ালে জানে। দেউতা, মই জানো আপুনি মোকো সকলোবোৰ কৈছে, আৰু মই এইটোও জানো যে মই কেৱল সেই বাগানখনৰ বাগানৰ স্বত্বাধিকাৰীটো আপুনিয়ে। আৰু যদি তুমি সঁচাই সেই কথাটো জানাই তেনেহলে স্বত্বাধিকাৰী এজনকে কাৰ পাৰ্মিশ্যন 5 লাখ টকা উলিয়ালা। তল খৰালি